স্বাগতম জনাইছো নতুন এটি ব্লগলৈ। আজি বহুত দিন ব্লগ কৰা নাছিলো, যেহেতু অলপ ব্যস্ত আছিলো, সেই গতিকে আজি ভাবিলো এটা ব্লগ বনাও। আপোনালোকক বহুত দিন লগ পোৱা নাই, গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু বহুতো নতুন নতুন আপডেট আছে মই জনাম আপোনালোকক। বিশেষকৈ আজি ব্লগটো বনোৱাৰ উদ্দেশ্য এইটোৱে যে মই বহুত দিনৰ আগতে দেখুৱাইছিলো মই এটি গীতৰ চিত্ৰগ্ৰহণ কৰি আছিলো এই সময় বুলি, আৰু গীতটো শ্বুটিং কিছু বাকী আছিলে, গতিকে সেইখিনি আজি আমি কৰিম আৰু লগতে আপোনালোকক নতুন নতুন আহিবলগীয়া কামবিলাকৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এতিয়া আহি লোকেশ্যন পালোহি, এতিয়া মেকআপ হ'ব আৰু মেকআপ হোৱাৰ পিছতে আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে চাই থাকিব আজি শ্বুটিং কেনেকৈ কৰোঁ মই কিছু দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মেকআপ লোৱা হৈ গ'ল, কষ্টিউম ৰেডি, এতিয়া মাত্ৰ কৰিব লাগে শ্বুট। আমি আছোঁ গেলেকীৰ এখন ধুনীয়া বাগানৰ মাজত। আমাৰ ইতিমধ্যে ইয়াত আগত যোৱাবাৰতো শ্বুটিং হৈছিলে, কিন্তু ড্ৰোনৰ শ্বট অলপ ল'বলৈ থাকিলে, গতিকে আজি ড্ৰোনৰ শ্বট ল'ম। আৰু খুব ধুনীয়া এটা গান অহা কালিলৈ আমি যিমান পাৰোঁ ৰিলিজ কৰিব চেষ্টা কৰিছোঁ এই সময় বুলি। এই গীতটো আচলতে মই লকডাউনৰ সময়তে বনাইছিলোঁ, আৰু লকডাউনৰ কিছুমান বিশেষকৈ যিটো পৰিস্থিতি আমাৰ চলি আছিলে লকডাউনৰ সময়ত, সেই পৰিস্থিতিবিলাকৰ ওপৰত ভিত্তি কৰি গীতটো লিখা হৈছিলে আৰু তেনেকৈ ভিডিঅ' কনচেপ্টটো তেনেকৈ লৈছিলোঁ। কিন্তু এতিয়া কিছু অসুবিধাৰ কাৰণে আমাৰ ৰিলিজ কৰা দেৰি হ'ল। তথাপিও সেই কনচেপ্টটো চেঞ্জ নকৰোঁ আৰু তেনেকৈ আমি গানটো মুকলি কৰি দিম বুলি ভাবিছোঁ। যিমান পাৰোঁ চাওঁ, অহা কালিলৈ আমি মুকলি কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে চাব আপোনালোকে ৰিলিজ হ'লে, মই সম্পূৰ্ণ আপডেট জনাই থাকিম ইয়াতে। আচলতে বহুত দিন অভিনয় কৰা নাছিলোঁ, আজিৰ পৰা ঠিক 4-5 বছৰ আগতে এটা গীতত অভিনয় কৰিছিলোঁ। গতিকে আজি কিবা সজা লাগিছে, নাজানো কি হয়, আৰু যিমান পাৰোঁ ভাল কৰিব চেষ্টা কৰিছোঁ। আপোনালোকে চাব, যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিহেতু আমি এটা ধুনীয়া কনচেপ্টৰ ওপৰতে ভিডিঅ'টো কৰিবলৈ আগবাঢ়িছিলোঁ, কিমানখিনি ফুটাই দিলে পাৰোঁ নাজানো আৰু, কিন্তু যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। এতিয়া গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ। গৰম বহুত বেছি, একদম জ্বলা গলা খুৱাই দিছে। এইবাৰ যি দেখিছোঁ গৰমটো নাযাব যেন লাগিছে। এনেকুৱা অক্টোবৰ মাহত আনকালে এনেকুৱা গৰম নহয়। লোকেশ্যন বিচাৰি আহি থাকোঁতে বাটত এই মিনিহঁতক লগ পালোঁ, পাত টুকি আছে, এওঁলোককো লৈ ল'লোঁ অকণমান। কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে শ্বুটিং কৰি? কেনেকুৱা লাগিলে? কোন আছিলে নাই? লৈ ল'লোঁ ইয়াতে, ভাল লাগিছে। শ্বুটিঙৰ মাজতে অলপ জিৰাই লৈছোঁ, যিহেতু বহুত ৰ'দ। এইফালে চক বাঢ়িবলৈ একো নেদেখি পকা হৈ আছে, নোৱাৰি আৰু ইমান কষ্ট কৰিব। গতিকে ধুনীয়া ঘৰ এটা পালোঁ ইয়াতে, সেইটো চক। ইয়াতে অলপ জিৰাই লৈছোঁ, আকৌ অলপ ৰ'দটো কমিলে কাম আৰম্ভ কৰিম। গৰমৰ পৰা সকাহ বিচাৰি ৰাস্তাৰ কাষতে দেখা এটা ঘৰত সোমাইছোঁ, জুপুৰি ঘৰ এটাত। ইয়াত হয়তো পাত ৰাখে নেকি সম্ভৱ বাগানৰ। কিন্তু আধা ঘণ্টামান বহিলোঁ, একেবাৰে গা ঠাণ্ডা হৈ গ'ল আৰু ধুনীয়া বতাহ মাৰি আছে। মই ভাবিছোঁ তাকে ভৱিষ্যতে যদি ঘৰ বনাওঁ, এনেকুৱা এটা ঘৰে বনাব লাগিব, কোনো এচিৰ প্ৰয়োজন নাই, নেচাৰেল বতাহ। এই চক, এই ঘৰটোৰ বিশেষত্ব হ'ল কি, টকৌপাতেৰে চাইছে। চক মই দেখুৱাইছোঁ, টকৌপাতৰ ঘৰত থকা যে কিমান আৰাম মই আজিয়ে বুজি পাইছোঁ। ইমান প্ৰখৰ ৰ'দতো ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ, ইমান ধুনীয়া শীতল। আধা ঘণ্টা বহাৰ পিছতে গা বহুত ঠাণ্ডা হৈ গ'ল। গতিকে টকৌপাতৰ ঘৰ সঁচাকৈ বহুত আৰামদায়ক, কোনো এচিৰ প্ৰয়োজনে নাই। যদি ভৱিষ্যতে ঘৰ বনাওঁ, টকৌপাতৰ ঘৰে বনাম। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত গৰম। ইয়াত কেনেকুৱা লাগিছে? ইয়াত মজা, ঠাণ্ডা, একদম এচি ফিল লাগিছে ন? এচি ফিলটো লাগিছে। তাকে একদম এচি ফিল আহি গৈছে, কোনো এচি আৰু ফেনৰ কোনো প্ৰয়োজন নাই। ইয়াত এতিয়া বহিলোঁ, উঠি যাবলৈ মন নোযোৱা হ'ল। এতিয়া চাওঁ কি কৰোঁ, এলাহে লাগিছে। আচলতে বহিব নালাগিছিলে, কাম কৰি থাকিব লাগিছিলে। যাওঁ আৰু বহি থাকিলেতো নহ'ব, শ্বুটিংটো শেষ কৰিবই লাগিব আজি যিকোনো প্ৰকাৰে। গতিকে আপোনালোকে চাই থাকক, মই শ্বুটিঙৰ 2-এটা দৃশ্য পাৰিলে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মাত্ৰ কেইটামান কাম বাকী আছে, আৰু 2-3টা শ্বট ল'লে আমাৰ আজি কাম শেষ হ'ব। তাৰ পৰা গৈ বাহিৰে এডিটিঙত বহি কাইলৈ যিমান পাৰোঁ উলিয়াব চেষ্টা কৰিম ভিডিঅ'টো। গতিকে আপোনালোকে চাই থাকিব। আজি বৰ্তমান গাঁৱৰ পটভূমিত কৰি আছোঁ শ্বুটিং। মই যিমানখিনি পাৰোঁ লোকেশ্যন চিফ্ট কৰিবলৈ চেষ্টা কৰিম।
খুব ধুনীয়া এটা লোকেশ্যনত ইতিমধ্যে গানটো শেষ কৰিলোঁ। আমাৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে আৰু এতিয়া যাম। এইটো চাওক, মই লোকেশ্যনটো দেখাই দিছোঁ। এতিয়া যাম, এডিটিঙত বহিম আৰু যিমান পাৰোঁ আৰু প্ৰায় ধৰি লওক 60% কাম এডিটিঙৰ হৈ আছে কমপ্লিট। আজি ৰাতিটো বহি দিলে প্ৰায় হৈ যাব। গতিকে কাইলৈ ৰাতিৰ ভিতৰত হয়তো গানটো ৰিলিজ কৰিব পাৰিম। গতিকে আপোনালোকে চাই থাকিব। কাইলৈ হয়তো গানটো ৰিলিজ হ'ব এন্থমিনিয়া ক্ৰিয়েশ্যন ইউটিউব চেনেলত। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, লগতে এইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ' দীঘলীয়া নকৰোঁ, আজি ইমানতে সামৰিছোঁ।